নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ। আজি 1 নৱেম্বৰ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজি হৈছে 1 নৱেম্বৰ আৰু আজিৰ পৰা ৰাজ্যত কেইবাটাও সাল সলনি কৰা হৈছে, কেইবাটাও নিয়ম সাল সলনি কৰা হৈছে। আজিৰ পৰা সলনি হৈছে কেইবাটাও নিয়ম। এই নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। পাকঘৰৰ পৰা ধনৰ লেনদেনৰ ক্ষেত্ৰতো পেলাব প্ৰভাৱ। নৱেম্বৰৰ প্ৰথম দিনটোতে হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে 115.50 টকা, কিয়নো হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। অৱশ্যে সাল সলনি হোৱা নাই ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দাম। নৱেম্বৰ মাহৰ পৰা চিলিণ্ডাৰৰ ক্ৰয়ৰ বাবে প্ৰয়োজন হ'ব OTP। যদি আপুনি চিলিণ্ডাৰ বুক কৰা নাই, তেন্তে যদি এতিয়া বুক কৰে, যদি আপুনি এতিয়া চিলিণ্ডাৰ বুক কৰে, তেন্তে চিলিণ্ডাৰ বুক কৰাৰ পাছত গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এটা OTP আহিব। এই OTP নম্বৰ দিয়াৰ পিছতেই আপুনি লাভ কৰিব চিলিণ্ডাৰ। আৰু 1 নৱেম্বৰৰ পৰা স্বাস্থ্য বীমাৰ ক্ষেত্ৰতো কিছু সাল সলনি কৰা হৈছে। স্বাস্থ্য বীমা আৰু সাধাৰণ বীমাৰ বাবে বাধ্যতামূলক হ'ব KYC। আজিৰে পৰা সাল সলনি হৈছে ৰেলৰ চলাচলৰ কিছু নিয়ম। আৰু 1 নৱেম্বৰৰ পৰা দিল্লীৰ জনতাই লাভ নকৰিব বিদ্যুতৰ ৰাজসাহায্য। আজিৰ পৰা GSTৰ ক্ষেত্ৰতো কিছু সাল সলনি কৰা হৈছে। 5 কোটিতকৈ কম টাৰ্ণঅভাৰ কৰদাতাসকলে GST ৰিটাৰ্ণত 4 সংখ্যাৰ HSN কোড লিখিব লাগিব। পৰৱৰ্তী আন এটা খবৰ হৈছে আজি এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এটা প্লাষ্টিকৰ উদ্যোগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। অগ্নিদগ্ধ হৈ পৰিছে 2জনকৈ লোক, সম্পূৰ্ণৰূপে ভস্ম হৈ পৰিছে 20জনক জীৱনতে উদ্ধাৰ কৰা হৈছে। ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কেনেকৈ, তাৰ তথ্য আপোনালোকক জনাইছোঁ। উদ্যোগৰ ভিতৰত বৰ্তমানে আবদ্ধ হৈছে বহুকেইজন লোক। দিল্লীৰ নাৰেলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে আন এটা ডাঙৰ খবৰ জনাইছোঁ। লাচিত নগৰত আন এক ভয়ংকৰ কাণ্ড। মগনীয়াক চুৰিৰে হানি খুচি দুৰ্বৃত্তই কৰিছে আক্ৰমণ। মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনক। সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। প্ৰতিদিনে লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত বহিছিল মগনীয়াজন, আৰু তাৰ পিছত আজি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই হানি খুচি আক্ৰমণ কৰিছে এই লোকজনক।